হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, এটা গৰম খবৰ আপোনালোকে সকলোৱে পাইছে আৰু ময়ো পাইছোঁ যে আমাৰ ডনাল্ড কাই জিকিলে আমেৰিকাৰ ইলেকশ্যনত। ডনাল্ড কাই এতিয়া কি ৰং দেখুৱায় সেইটোহে কথা। ক'বলৈ গ'লেতো আমাৰ কাৰণে ভালেই হৈছে, মানে আমাৰ ভাৰতৰ কাৰণে ভালেই হৈছে, কিয়নো নৰেন্দ্ৰ মোদীৰ লগত তেখেতৰ খুবেই ভাল বন্ধুত্ব। আৰু বেয়া হৈছে বুলি ক'ব লাগিব বাংলাদেশৰ ইৰাণৰ লগত, আৰু এনেকুৱা দুই এখন ৰাষ্ট্ৰ আছে যি নেকি খুবেই সিহঁতৰ বাবে বেয়া খবৰ যে ডনাল্ড ট্ৰাম্প জিকিছে। ইৰাণৰ লগত বেয়া হ'ব, কাৰণ ইৰাণৰ যিজন বৰ্তমান বাগজৰী ইৰাণৰ যাৰ হাতত আছে খামনি, বহুত আগৰ পৰাই মানে তেখেতৰ লগত বেয়া এই ডনাল্ড ট্ৰাম্পৰ লগত। আৰু এইপিনে চীনৰটোতো আৰু বেয়াই। আমেৰিকা আৰু চীনৰ মাজত সদায় এইটো এটা মানে বন্ধুত্বপূৰ্ণ নহয়েই সিহঁতৰ লগত। আৰু ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুদ্ধত ইউক্ৰেইনৰ কাৰণে অলপ বেয়া খবৰ বুলি ক'ব পাৰি। ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধত ইউক্ৰেইনক সহায় কৰি আছিল আমেৰিকাই, কিন্তু এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি যেতিয়া সলনি হ'ল, যিহেতু এতিয়া জো বাইডেন হাৰি হোৱাইট হাউচৰ ৰাস্তাই বাট মুকলি কৰিছে ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্প জিকাৰ লগে লগে মানে এতিয়া যিবোৰ সামৰিক অস্ত্ৰ শস্ত্ৰ হওক, যিবোৰ পঠিয়াই আছিলে, এতিয়া সেইবোৰ সন্দেহ আছে নপঠিয়াই বুলি, মানে নপঠিয়াব পাৰে। এইটো পৰ্যায়ত এতিয়া কি হয়, গোটেই পৃথিৱীৰ মানে ইটো মূৰৰ পৰা সিটো মূৰলৈ বহুত বস্তু সলনি হোৱাৰ সম্ভাৱনা আছে। আমি ভাৰতৰ কাৰণে খুব বেছি এটা চিন্তাৰ কাৰণ নহয়, কাৰণ আমাৰ লগত আমেৰিকাৰ ভাল বেয়াৰ মাজতেই দিন পাৰ হয়। আৰু যিহেতু মোদী আৰু ডনাল্ড ট্ৰাম্পৰ এটা ভাল বন্ধুত্ব আছে, আমি সকলোৱে দেখাই পাইছোঁ, সেইটো কাৰণে আমাৰ খুবেই ভাল। আৰু পাকিস্তানৰ কাৰণে হয়তো বেয়া হ'ব পাৰে, এইটো এটা ডাঙৰ এটা কথা। সিহঁতৰ কাৰণে বেয়াই হ'ব। যিবোৰ আৰ্থিক সাহাৰ্য সিহঁতে দি থাকে এইবোৰ হয়তো বন্ধ কৰি দিব। আৰু বাংলাদেশৰ কাৰণেও বেয়া, কাৰণ ইতিমধ্যে আমেৰিকা আৰু শ্বেখ হাছিনাৰ ভাল বন্ধুত্ব আছিলে, কিন্তু এতিয়া শ্বেখ হাছিনা যিহেতু বাংলাদেশৰ প্ৰধানমন্ত্ৰী নহয়, তাইতো বেলেগত আছে, নিজৰ দেশ এৰি গুচি গ'ল। হয়তো এইটো এটা বেয়া প্ৰভাৱ পৰিব পাৰে বাংলাদেশৰ ওপৰত। এনেকুৱা আৰু দুই এখন ৰাষ্ট্ৰ আছে য'ত নেকি বেয়া হ'ব পাৰে আৰু কিছুমানৰ কাৰণে ভালো হ'ব পাৰে। আৰু তাতে এতিয়া মিডল ইষ্টত যিখন যুদ্ধ লাগি আছে, মানে ইৰাণ ইজৰাইল পেলেষ্টাইনৰ মাজত, এতিয়া ইয়াতে ইজৰাইলৰ কাৰণে ভাল হয় নে বেয়া হয়, সেইটোহে ডাঙৰ এটা চিন্তাৰ কাৰণ হৈ পৰিছে। কাৰণ আমেৰিকাই সহায় কৰি আছিলে এই যুদ্ধত ইজৰাইলক, পেলেষ্টাইনৰ হওক, মানে হিজবুলৰ এগেইনষ্টত হওক, হুতিৰ এগেইনষ্টতে হওক, বা এতিয়া ইৰাণৰ এগেইনষ্টতে হওক, ইহঁতে ইজৰাইলক আৰু সহায় কৰিব যেন অনুভৱ হয়। দেখা যাওক এতিয়া কি হয় কি নহয়। ডনাল্ড কাইলৈ শুভেচ্ছা থাকিলে, ৰাষ্ট্ৰপতি পদত তেখেত অধিষ্ঠ হ'ল, আৰু সকলোৰে বাবে ভাল হওক, সেইটোৱে আশা কৰিব পাৰি যে সকলোৰে ভাল হওক, সকলোৱে ভালকৈ থাকক, নতুন মানে এটা মানে নতুন গতি লওক, পৃথিৱীত শান্তি ব্যৱস্থা যাতে গঢ়ি তোলক। ডনাল্ড ট্ৰাম্পে কৈছে যে তেখেত যুদ্ধৰ বিৰুদ্ধে আছে, যুদ্ধ তেখেতে ভাল নাপায় বুলি তেখেতে কৈছে। এতিয়া এইটো সময় ক'ব, যিহেতু গোটেই ৰাষ্ট্ৰপতি শাসন তেখেতৰ হাতত, গোটেই আমেৰিকাখন তেখেতৰ দখলত, আৰু আমেৰিকা ছুপাৰ পাৱাৰ যিহেতু আমি জানো। এতিয়া ক'ত কি হয় এইটো সময়ে ক'ব। তেন্তে বন্ধুসকল, বেছি দেৰি নকৰোঁ, আজিলৈ ইমানখিনিয়ে। লগ পাই আছোঁ আন এটা ভিডিঅ'। তেতিয়ালৈকে বাই বাই, জয় অসম। কিন্তু আপোনালোকে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব পাহৰি নাযাব।